আদাক দেখি উঠিল গা কেতুৰে বোলে মুকুখা। মাজে মাজে এমবি ইনষ্টাগ্ৰামটো স্ক্ৰল কৰি গৈ থাকোঁতে বিভিন্ন লোকৰ খানা বনোৱা ভিডিঅ' ওলাই থাকে। আজি ভাবিলোঁ ময়ো ট্ৰাই এটা কৰি চাওঁ, কিয়নো বোলো পাছ পৰি থাকোঁ নে কি কয় ৰাইজ। এই বুলি কি বনাম বুলি ভাবি থাকোঁতে এজনে আকৌ চিকেন অলপ লৈ আনিলে। লগে লগে গেছটো জ্বলাই কুকাৰটোতে চাউল কেইটামান উঠাই দিলোঁ। তাৰ পাছত চিকেন বনালে সদায় দিবলগীয়া বস্তুকেইটা যেনে আদা, নহৰু, আলু, পিঁয়াজ এইবিলাক কাটি ল'লোঁ। এইফালে অলপ আগতে তুলি দিয়া কুকাৰটোৱে সংকেত মাৰিলে। এইবিলাক সকলো হোৱাৰ পাছত আজি যিটো কাৰণে ভিডিঅ'টো বনাবলৈ লৈছোঁ, মানে মোৰ ষ্টাইলত চিকেন বনাবলৈ ৰেডি হৈছোঁ। গৰম কৰি ৰখা বগী কেৰাহীখনত এতিয়া তেল অলপ ঢালি দিলোঁ। অকল তেল দিলেইতো মাংস নহ'ব, সেয়ে তাতে কাটি থোৱা পিঁয়াজ, নহৰু, আদা যি আছিল অলপ অলপকৈ দি লৰাই দিলোঁ। ৰান্ধনি নহয় বাৰু, নহ'লেও কিন্তু কেতিয়াবা আমাৰো বনাবলৈ মন যায় দিয়কচোন। এই বুলি ধুই ৰখা চিকেনখিনি দি লৰাই দিলোঁ। তাতে অলপ পাছত আলুখিনি দি আকৌ লৰাই দিলোঁ। ৰাইজ খাবলৈ কেনেকুৱা হয় সেইটো নাজানো, কিন্তু কেনেকৈ বনাইছোঁ সেইটো কিন্তু আপোনালোকক দেখাই গৈছোঁ। তাত দিবৰ কাৰণে এইবাৰ এইটোতে পানী অকণমান গৰম কৰি লৈছোঁ। ৱাহ, ঢাকনিখন দাঙি দিওঁতেই যিটো গোন্ধ ওলাইছে নহয়, আৰু বেছি একো নকওঁ। তাতে পানী অলপ দি অলপ দেৰি সিজিব দিলোঁ। এইবাৰ ঢাকনিখন দাঙি চাই গম পালোঁ হ'বলৈ আৰু বেছি দেৰি নাই। এনেতে হওঁ হোৱা দেখি নিজেই অকণমান টেষ্ট কৰি চাইছোঁ, বোলো কেনেকুৱানো হৈছে। বেয়া হ'লে আকৌ লাজ পাব লাগিব নহয়, কাৰণ মোৰ লগত আৰু তিনিজনে খাব যে। এতিয়া আৰু বিশেষ কাম নাই, খাবৰ বাবে প্লেট এখনত ভাতটো উলিয়াই ল'লোঁ। তাৰ পাছত বাতি এটাত মোৰ বাবে মাংস অলপ ৰেডি কৰি লৈছোঁ। মই এতিয়া খাওঁ আৰু আপোনালোকে চাওক। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট এটা কৰি ক'ব, তেতিয়াহে এনেকুৱা ভিডিঅ' বনাবলৈ পাছত উৎসাহ পাম। বাই বাই।